সৰি খুৰা দাদা এজন আহিছে দিল্লী হিলাই আছে বহুত বছৰৰ পৰা। এইটো জেকেটটো ভাল লাগিছে নে বন্ধুসকল? জনাব কমেন্ট কৰি। অলপ বেছি ফটো কমেন্টত জনাব। অলপ বেছি ফটো হ'ল নেকি? এইটো কাটি দিম বাৰু এইটোৰ পৰা। নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া সময় নিশা 1:30 বাজিছে আৰু আজি আমি যাত্ৰা কৰিছো হিমাচল প্ৰদেশৰ চিমলালৈ বুলি। আশা কৰিছো পুৱা 10 বজাৰ ভিতৰত গৈ আমি চিমলাত উপস্থিত হ'ম আৰু তাৰ পাছতে জাৰ্নিটোৰ সবিশেষ সামৰি আপোনালোকলৈ এটা ইণ্টাৰেষ্টিং ব্লগ আগবঢ়াবলৈ চেষ্টা কৰিম। এইখন হৈছে বিখ্যাত অমিক সুখদেৱ ধাবা আৰু যিখন আছে দিল্লী হাৰিয়ানা এক্সপ্ৰেছ হাইৱে মূৰথল নামৰ জেগাত। আৰু এইখন বিশেষকৈ বিখ্যাত ইয়াৰ পৰাঠাৰ কাৰণে। ইয়াত দৈনিক লাখ লাখ কাষ্টমাৰ আহে কেৱল ইয়াৰ পৰাঠাৰ সোৱাদ ল'বৰ কাৰণে। এতিয়া কেইটা বাজিলে? 3:15। আমি আৰু 4:15 চৰি আমি খাবলৈ সোমাইছোঁ GRS সাগৰ ধাবা। আৰু এখন ক'ত আছে আৰু পানী জেগাটো পানীপথত আছে ন। আৰু কিমান টাইম আছে? আৰু অলৰেডি আমি 160 কিলোমিটাৰ আহিলোঁ আৰু 270 কিলোমিটাৰ আছে অলমষ্ট। ৰাতিপুৱা এতিয়া কণ্টিনিউ আহি আছোঁ। কিমান এতিয়া 5টা 6:30 বাজিলে। 10টা বজাত গৈ পাই যাম। डिपो रिमूव कर सकते हो? हाँ हाँ, आप बुला लो जल्दी से कोई है मतलब, क्योंकि আৰু এয়া আমাৰ হোটেলৰ ৰুমৰ পৰা ভিউ চাই লওক। এই স্বৰ্গ বুলি যে কয়, এইটো অকণমান ডাৱৰটো যে দেখিছে, তাৰ ওপৰৰ ফালে সেই থকা সেইকণে আৰু ভাইটি এজন এয়া খুৰা দাদা এজন আহিছে দিল্লী হিলাই আছে বহুত বছৰৰ পৰা। এইটো জেকেটটো ভাল লাগিছে নে বন্ধুসকল? জনাব কমেন্ট কৰি। অলপ বেছি ফটো কমেন্টত জনাব। অলপ বেছি ফটো হ'ল নেকি? এইটো কাটি দিম বাৰু এইটোৰ পৰা। আপোনালোকক মই আমাৰ যোনটো ৰুম আছে সেইটো মই দেখাব বিচাৰিছোঁ। এয়া চাওক, কেমেৰাটো অলপ ঘূৰিছে দেই। নতুন মাহ। এইটো ৱাছৰুমত আছে নেকি কোনোবা? এইটো বঢ়িয়া ৱাছৰুম। সোমাই আহি এইটো কিটচেন, নিজে বনাই খাব লাগিব। চব আছে, ইণ্ডাকশ্যন আছে, ইলেক্ট্ৰিক কেটলি আছে, চিকেন আনি থোৱা আছে, বজাৰ চব আছে, এভৰিথিং ইয়াতে আছে। আৰু চোফা আছে এখন, এটা তলত শুব লাগিব, এটা ওপৰত দুটা, আৰু এখন ওপৰত বেড, ধুনীয়া ৰুম। আৰু এইফালে বেলকনিৰ ভিউটো চাওক। ভাইটিহঁতে ফূৰ্তি কৰি আছে ইয়াত। এজন সুদৰ্শন যুৱক সৌন্দৰ্য উপভোগ কৰি আছে। কেনেকুৱা পালে জনাবলৈ কৈ দিওঁ। এইটো আপোনালোকক দেখুৱাইছে আমাৰ এতিয়া যেনেকৈ আছো, অলপমান দিল্লীৰ পৰা ব্যস্ত জীৱনৰ মাজত আমি ওলাই আহি অলপ চেষ্টা কৰিছো অলপ বেছি ফৰ্মেল হৈছে লগত সময় কটাবলৈ। আপোনালোকে জনাব কেনেকুৱা পায় ভিডিঅ'টো চাই কমেণ্টত। কম হৈছে ছাৰ। এনেই চাওক, বতৰটো চাওক। এই স্বৰ্গ বুলি বস্তুটো অকণমান ইফাল সিফাল কৰি দিলে ইয়াতে আছে আৰু। এয়া ধুনীয়া ধুনীয়া দ্বীপ গাভৰু এজনী দুজনী দেখিবলৈ পোৱা গৈছে। আৰু এইয়া বৰষুণে দি আছে, এতিয়া অলপ বৰষুণ এৰিছে। চিটি ফুৰিবলৈ যাম আৰু অলপ পিছত আপোনালোকক চিটিখন দেখাম। দৃশ্যটো চাওক না, ৰুমটোৱে বেলকনিত বহি আবেলি একাপ চাহ খাই কি ধুনীয়া লাগিব। এইটো ৰুমটো এবাৰ এইফালৰ পৰা দেখাই দিছোঁ। ল'ৰাকেইটা অকণমান উশৃংখল হৈ কিনে ৰুমটো বিশৃংখল হৈ আছে। এনে ধুনীয়া ৰুম। চিটিৰ ফালে ওলাই গৈ আছোঁ, ভাইটিটা অকণমান ফুৰাই আনোগৈ। ড্ৰাইভাৰে গাড়ী উলিয়ালে। আপোনাৰ নেক্সট দেখাই আছোঁ। আগত বহিব ন? অকণ বহো। গৈ আছোঁ, ইয়াতে চব মলবোৰ ইয়াতে আছে। আৰু এই ভাইটিহঁতে ফটো উঠি অকণ ফূৰ্তি কৰিছে। মল ৰোড ভিউ পইণ্ট। বঢ়িয়া, চব টুৰিষ্ট। कितना बड़ा फोटो आ रहा है।
চাৰে ছাতিটোৰ কাৰণে লাষ্টত পিটন এটা খাবগৈ যেন লাগিছে আৰু ছাতিটো ছাতিটো বনাই বহুত বেছি ভাল হোৱা নাই বাৰু গুড মৰ্ণিং আজি লাষ্ট ডে আৰু ৰাতিপুৱা এতিয়া 6-7টা বাজিছে আৰু 7টা বজাৰ ভিউটো আপোনালোকক দেখাইছোঁ তো চাওক খিৰিকীত এয়া মহাৰাজ আহিছে আৰু চাওক ডাৱৰ মানে একদম ঘৰৰ দুৱাৰমুখলৈকে ডাৱৰ এৰি যাবলৈ মন যোৱা নাই আৰু আমাৰ চেলিব্ৰিটি এজন শুই আছে ইয়াতে এই কাম কৰা ল'ৰাটো তলতে শুইছিলে এতিয়া গা ধুবলৈ গ'ল যোৱা আগত আৰু এবাৰ খাই যাম কালি অলপ চল্টেড চিকেন বনাইছিলোঁ চল্টেড চিকেন মানে নিমখ বেছি হোৱা চিকেন যোনটো হয় আৰু এইখিনি আছে আৰু মই গুচি যাম এইজন চাওক ভাড়াজন এইজন চব ৰেডি হৈ গ'লোঁ এতিয়া বাই বাই চিমলা আৰু নেক্সট বেলেগ এটা জেগাত গৈ আছোঁ আমি ক'ত আছিলোঁ এতিয়া চিমলা নহয় ন আমি হেৰিয়াত আছিলোঁ হা টিয়ক যোৰহাটত টিয়ক নেকি টিয়ক আচ্ছা মোৰ মাতটো নুফুটে একেটাই চিমলা টিমলা ওচৰে পাজৰে ক'ৰবাত দেই চব খাই বৈ ভাত খাই লৈ ৰাতিপুৱাই ভতুৱা এতিয়া বাই এয়া হ'ল চাৰ্ল পেলেচ আৰু চাওক কেনেকৈ কুঁৱলী পৰি এফালে বুফে খানা আৰু কুঁৱলী চাওক না ঘৰটো কেনেকুৱা ধুনীয়া এটা পৰিৱেশ ফাইনেলি আহি আমি দিল্লীত পাই গ'লোহি মাজতে বহুত সময় ব্লগ বনোৱা নাছিলোঁ মই শুই গৈছিলোঁ আৰু ভাল লাগিছে আমি দিল্লীত আহি পোৱাৰ পিছতো একেই পৰিৱেশ দিল্লীটো অলৰেডি বৰষুণ ষ্টাৰ্ট হৈ গৈছে মানে তাৰ সেই ঠাণ্ডাৰ পৰা আহি ইয়াত দিল্লী গেলা গৰমত সোমাব লগা হোৱা নাই ভাল লাগিছে আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নালাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ বাই বাই